হেল্ল' গাইজ গুড মৰ্ণিং। আজি হ'ল 1 তাৰিখ, মোৰ ডে 21 মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু গাইজ পুৱাই তামাম বৰষুণ দি আছে চাওকচোন। তো কালি তামাম ৰ'দ আছিলে 4টা বজালৈকে, তাৰপিছত বৰষুণ দিছিলে এজাক, তামাম বৰষুণ। আজিও পুৱাই এতিয়া টাইম হৈ 7:30 বাজিছে, চাব পাৰিছে তামাম বৰষুণ দিছে। তো এয়া হৈছে আমাৰ পৰিৱেশ ঘৰৰ এনেকুৱা। আৰু গাইজ বৰষুণ জাক পৰাৰ পিছত আমাৰ গাঁৱৰ পৰিৱেশ চাওক, প্ৰাকৃতিক সৌন্দৰ্য এয়া চাওক কিমান ধুনীয়া লাগিছে। পুৱাই বৰষুণ পৰাৰ পিছত ধুনীয়া লগা এটা পৰিৱেশ হৈ গৈছে, তো চাব পাৰিছে। আৰু আমি এই ফিল্ডখনতে তাতে ক্ৰিকেট খেলোঁ, পানী জমা লাগিছে খেলা। আৰু গাইজ 7:30 বজাৰ পৰা 8টা মানৰ ভিতৰত ইমান বৰষুণ পৰিলে, আৰু এতিয়া সময় হৈছে 8:40, তামাম ৰ'দ। আৰু দিনটোত যে কি হ'ব নাজানো। জাক পৰাৰ পিছত এতিয়া ৰ'দ ওলাইছে, চাব পাৰিছে ৰ'দ দিছে। আৰু এনেকুৱা পৰিৱেশ চাওক কি ধুনীয়া লাগিছে। আৰু এইটো হৈছে খগা নদীটো, যিটো পথজৰা, যিটো ৱাটাৰফলৰ পানী ইফালেদি বৈ গৈ চম্পাপতিত লাগিছে, আমাৰ গাঁৱৰ মাজেদি গৈছে। তো দেখুৱালোঁ আপোনালোকক, কেনেকুৱা পালে জনাব। 10ডাল বছৰি বান্ধি লৈ আহিলোঁ, 10টা। পথাৰত মানে মাজত দং আছে, এটা দঙত পাতি কিনে মাছ মাৰিম। চাব পাৰিছে এটা চেং মাছ পালোঁ, চাওক। ৱা, চেং মাছ। তামাম ৰ'দ দিছে, ৰ'দত মাছ মাৰিব আহিছোঁ, চাওক। ৱাও। তো গাইজ আৰু এটা পালোঁ, চাওক। তাতে 2টা পাইছোঁ, 2টা আছে, আৰু এটা 3টা দেখুৱাইছোঁ। তো গাইজ চাব পাৰিছে 3টা পালোঁ মাছ, চেং মাছ, বৰশী দি। তো বেছিকৈ বনালে বেছিকৈ পাম, তো আৰু বেছিকৈ বৰশী বনাম। আৰু তামাম ৰ'দ দিছে, গৰম লাগিছে, মই ইয়াৰ পৰা গুচি যাওঁ, আৰু থাকিব নোৱাৰিম। তো ভিডিঅ'টো চাই কেনেকুৱা হ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কিনে জনাব। আৰু গাইজ চাব পাৰিছে 3টা চেং মাছ পালোঁ, চেং মাছ বৰশী দি, চাওক গাইজ চাওক। খাম আজি আৰু এনেকুৱাকৈ মাছ মাৰিম পিছত। তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কেমেৰামেন লগত লৈ কিনে সেইকিনে বৰশী দি মাছ মাৰিম, দেখুৱাম। তো আগলৈ ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি। আৰু চাব পাৰিছে মাছ মাৰি আহি পুখুৰী কাষত আহিলোঁ গা ধুবৰ কাৰণে। পিছত ভাইটিকেইটাই গা ধুই আছে, চাব পাৰিছে। তো মই সাঁতৰ নাজানো, ইহঁতক কৈ আছোঁ যে মই সাঁতৰ নাজানো, মই গা ধুব নামিম, পানী কিমান আছে ক'ত চেক কৰি দেখাওকচোন এবাৰ। ইহঁতে মোক চেক কৰি দেখুৱাই আছে পানী ক'ত কিমান আছে, আৰু ওলোটা পালোটাকৈ সাঁতুৰি আছে। আৰু এতিয়া ইহঁতে কৈ আছে মই ফালাইং মাৰিম, জাপ দিম। এতিয়া ইহঁতে 4জনে জঁপিয়াব পুখুৰীত, চাওকচোন কিমান জোৰকৈ জঁপিয়াইছে। মনটোতো মোৰো কয় ময়ো জঁপিয়াওঁ, গা ধোঁ, সাঁতোৰোঁ, কিন্তু মই নাজানো সাঁতোৰ। তো গাইজ চাব পাইছে কি মজাকৈ ধেমালি কৰি খেলি আছে পানীত। তো মন মোৰো যায়, কিন্তু মই সাঁতোৰ নাজানো কাৰণত মই পানীত নামিব নোৱাৰা হৈ গৈছোঁ। তো কি ক'ম আৰু। মোক কৈ আছে যে বেক ফালেং মাৰি দেখুৱা, মই কৈছোঁ আগফালেং মাৰি দেখুৱা। আগফালেং মাৰি দেখুৱালে বেক ফালেং দিব দিয়া নাই, কাৰণ দুখ পাব পাৰে। আৰু মোক কৈ আছে যে ইয়াতে মই মূৰটো তলি দি কিনে ভৰি দুখন ওপৰত দিম, দেখুৱাই আছোঁ, চাই লওক এবাৰ দেখুৱালে এনেকুৱাকৈ। আৰু মোক কৈছে নাম, পানী কম আছে, মোক পানী চেক কৰি দেখুৱাই আছে ইহঁতে, নাম বুলি কৈ আছে। সাঁতোৰ শিকাম, মোক সাঁতোৰ শিকাব ইহঁতে 4জনে। মই কৈছোঁ নানামো, পানী দেখুওৱা আগত। তাৰপিছত ইহঁতে পানী দেখুৱাই আছে মোক, চাওক কিমান পানী ক'ত, সেইটো চাওক, তাই পূৰা ডুবি গৈছে, এনেকুৱা পানী আছে। আৰু মোক কৈ আছে নাম। তো তো চাওক ইমান ফূৰ্তি কৰি আছে। আৰু সাঁতোৰ নিশিকিলোঁ কাৰণ আজি নাপালোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু গাইজ ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। টিল দেন টাটা, বাই বাই।